আমি মানে কোনো বাকী নাই এৰা গোবিন্দা চাংকি পাণ্ডে নি কোনো বাকী এৰা নাই আৰু সকলোকে পঠিয়াওঁ যাকে পাইছোঁ এড্ৰেছটো তালৈকে পঠিয়াইছোঁ পঠিয়ালোঁ আৰু সেইটো চাগে ডেষ্টিনি আছিল তেনেকুৱা ভগৱানে লিখি থৈছিল ক'ৰবাত এনেই কি হয় তেওঁ যোৰহাটলৈ যোৱা চিঠিবোৰ ভনীয়েক দুজনীয়ে পাই পেলাই জংকী আৰু পামী তেওঁলোক দুজনীয়ে চিঠিবোৰৰ উত্তৰ দিয়ে কিন্তু জুবিনে এখন চিঠি পাবলগীয়া আছিল সেই সময়ত তেওঁ ঘৰত আছিল নিজৰ এড্ৰেছ দি পঠিয়াইছিলোঁ সেই চুকটো ফালি লৈ পেলাই তেওঁ পাৰ্চত লৈ গুৱাহাটীলৈ আহিছে আহি তাৰপিছত তেতিয়া লিখিছেও যে মই অলপতে ৰেকৰ্ডিঙৰ কাৰণে মই মুম্বাইলৈ যাম তেতিয়া নিজৰ সমদৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ঈশা নিউজৰ বিশেষ অনুষ্ঠান সেই প্ৰেম যেহেতু আপোনালোকে জানে সেই প্ৰেম অনুষ্ঠানটিত আমি প্ৰত্যেক দিনাই অসমৰ এগৰাকী শিল্পীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ জীৱনৰ কেতিয়াও নুশুনা নেদেখা কথা তেওঁলোকে আমাৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ ক'বলৈ চেষ্টা কৰে গতিকে আজিও আমাৰ সৈতে উপস্থিত আছে এগৰাকী জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ যাৰ নামেই পৰিচয় তেওঁ হৈছে আমাৰ অতিকৈ মৰমৰ অতিকৈ স্নেহৰ গৰিমা শইকীয়া গাৰ্গ গৰিমা বা পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু বা আমাৰ অনুষ্ঠানটোৰ আজি যি মূল বিষয় সেইটোৱে হৈছে বেকড্ৰপটো দেখি আপুনি গম পাইছে সেই প্ৰেম গতিকে আজি আপোনাৰ জীৱনৰ আমি প্ৰেমৰ বিষয়ে পাতিম আপুনি সৰুৰ পৰা আপুনি ক'ত ডাঙৰ হৈছে কোন কলেজত আপুনি শিক্ষা দীক্ষা গ্ৰহণ কৰিছিলে তেনেকুৱা সময়ত কেতিয়াবা প্ৰেমত পৰিছিলেনে সেইবিলাক আমি গোটেইখিনি পাতিম আৰু আজি বিয়ালৈকে গোটেইখিনি পাতিম আপোনাৰ যৌৱনকালৰ পৰা একেবাৰে এতিয়ালৈ গতিকে পোনপ্ৰথমে আপুনি সৰুৰে পৰা আপুনি ক'ত শিক্ষা দীক্ষা গ্ৰহণ কৰিছিলে মোৰ জন্ম গোৱালপাৰাত দেউতাৰ যিহেতু চাকৰি সূত্ৰে গোৱালপাৰাত আছিল গতিকে মোৰ আৰু ভাইটি দুইটাৰে আমাৰ জন্ম গোৱালপাৰাতে তাৰপিছত মই সম্পূৰ্ণ এল পি স্কুলৰ শিক্ষা গোৱালপাৰাতে গ্ৰহণ কৰিছোঁ তাৰপিছত তাত দেউতাহঁতেই পতা এখন স্কুল আৰু মোক সেইকাৰণে সোনকালে তাত নাম লগাই দিলে সময়তকৈ আগৰ পৰা স্কুললৈ গ'লোঁ তাৰপিছত যিহেতু পঢ়া শুনাত এতিয়া ভালেই ফলাফল দেখাই আছিলোঁ সেইকাৰণে নতুন স্কুল সকলোৱে ভাবিলে যে স্কুল কৰ্তৃপক্ষও যে স্কুলখনৰ পৰা বৃত্তি পাব কোনোবাই যদি সোনকালে বৃত্তি পায় তেনেহ'লে স্কুলখন সোনকালে গ্ৰাণ্ট হ'ব চৰকাৰীকৰণ হ'ব গতিকে সেই ধৰণে মই আগবাঢ়ি গ'লোঁ প্ৰথম বৃত্তি পালোঁ মই সেইখন স্কুলৰ এতিয়াও চাগে মোৰ নামটো তাত আছে আগতে সেই বৃত্তি পোৱাটো খুব চৰ্চা লাভ কৰিছিলে বিষয়টো তাৰপিছত স্কুলখন তাৰপিছতে সোনকালে গ্ৰাণ্টো হৈ গ'ল মই তাৰপিছত গোলাঘাটলৈ গুচি আহিলোঁ গোলাঘাটত আমাৰ নিজৰ ঘৰ হ'ল মা দেউতাৰো ট্ৰান্সফাৰ হ'ল গোলাঘাটলৈ কিন্তু অতি কম সময়ৰ কাৰণে দেউতা আকৌ বেলেগ বেলেগ ঠাইলৈ যাব লগা হ'ল মা মই আৰু ভাইটি তাতে থাকিলোঁ হাইস্কুল তাতে তাৰপিছত কলেজ আকৌ তোমাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ মই মেট্ৰিকৰ পিছত কটন কলেজলৈ আহিলোঁ ইয়াত হোষ্টেলত থাকি পঢ়িলোঁ 2 বছৰ ইয়াত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি বম্বেলৈ গ'লোঁ তাৰপিছত আপোনাৰ বম্বেতে আপুনি প্ৰতিষ্ঠা কৰিছিলে কিন্তু বা এই যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি গোৱালপাৰাতে এল পি স্কুলৰ গোটেইখিনি আপুনি শিক্ষা আপুনি তাতে গ্ৰহণ কৰে কিন্তু সেনেকুৱা এটা সময় আহে যিখিনি সময় আচলতে আমি প্ৰেম বুলিও ক'ব নোৱাৰোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিন্তু স্কুলীয়া কোনো এগৰাকী আমাৰ যিসকল কলিগ হয় তেওঁলোকৰ সৈতে কেতিয়াবা তেনেকুৱা ছাত্ৰৰ সৈতে কিন্তু কেতিয়াবা আৱেগত আমি পৰা দেখিবলৈ পোৱা যায় বা কিছুমানে চিঠি দিয়াও কিন্তু তেনেকুৱা সময়ো আছে কেতিয়াবা আপোনাৰ লগত তেনেকুৱা আছেনে কোনোবা ল'ৰাৰ আপোনাক ভাল লাগিছে আপুনি কেতিয়াবা চিঠি পাইছেনে তেনেকৈ সেই সময়ছোৱাত সেইখিনি সময়ত নাই পোৱা সেইখিনি সময়ত মই যিহেতু কৈছোঁ অলপ বেছি সোনকালে মই পঢ়া আৰম্ভ কৰিলোঁ গতিকে বেছি সৰু হৈ আছিলোঁ এল পি স্কুল পাৰ হৈ আহি যেতিয়া গোলাঘাট পালোঁহি গোলাঘাটত হাইস্কুল যেতিয়া গৈছোঁ তাৰ পিছতহে ক্লাছ 8 মানৰ পৰা সেই বস্তুবোৰ অলপকৈ ফিল কৰিছোঁ মানে দেখিছোঁ আশে পাশে লগৰ ছোৱালীৰ বা আমাৰ ছিনিয়ৰসকলৰো তেনেকুৱা একেলগে স্কুল যাওঁতে আৰু গোৱালপাৰাত থাকোঁতে এনেকুৱা হৈছিল যে সদায় আমাক স্কুলৰ পৰা অনা নিয়া কৰিছিল গতিকে একদম মানে অনবৰতে ঘৰৰ মানুহৰ লগতে আছিলোঁ আৰু খেলা ধূলাও কৰিছিলোঁ মই বেছিভাগ ভাইটিৰ লগতে কোৱাৰ্টাৰৰ ওচৰত আৰু এটা ফেমিলি আছিলে চমিল এটা আছিলে তেওঁলোকৰ ফেমিলিটোৰ 3টা ল'ৰা ছোৱালী আছিল তেওঁলোকৰ লগত আমি 5টাই মানে খেলা ধূলা কৰিছিলোঁ আৰু তাৰ বাহিৰে বেলেগ ইমান আমাৰ ফ্ৰেণ্ড স্কুলত আছিলে যদিও সেই সীমিত সময়খিনিৰ কাৰণে তাৰপিছত গোলাঘাটত অহাৰ পিছত আমাৰ ফ্ৰেণ্ড চাৰ্কেলটো ডাঙৰ হ'ল আৰু মই বেছিকৈ ল'ৰাৰ লগতে ভাইটিহঁতৰ লগতে মই খেলা ধূলা কৰিছিলোঁ গছত বগোৱা ক্ৰিকেট খেলা মানে সেইদিনাখন কিবা এটা ইণ্টাৰভিউত ভাইটিয়ে কৈছে যে মই পাহৰি গৈছোঁ কিন্তু মই সিহঁতৰ লগত হেণ্ডবল তাৰপিছত ক্ৰিকেট সব খেলিছিলোঁ আৰু সিহঁতি কাঠৰ বল যেতিয়াৰ পৰা ইউজ কৰিবলৈ ল'লে তেতিয়াৰ পৰাহে হেনো মই ক্ৰিকেট খেলিবলৈ এৰিলোঁ তাৰপিছত ক্লাছ 7ৰ পৰা মই ক্লাছ 6ৰ পৰা টেবুল টেনিছ খেলিবলৈ গৈছিলোঁ গতিকে সেইখিনি সময়ত গোলাঘাটত মোৰ ওলাই যোৱা হৈছিল অকণমান স্বাধীনভাৱে ওলাই যোৱা হৈছিল গতিকে তেতিয়াৰ পৰাহে মোৰ এনেকুৱা বন্ধুত্ববোৰ হ'ল আৰু তেতিয়া তেনেকুৱা প্ৰেমৰ প্ৰস্তাৱ বুলিয়েই হওক চিঠিয়েই হওক
বহুত আহিছিল তেতিয়া বহুত আহিছিলে তেতিয়াতো থাকেই আৰু তেনেকুৱাতো ভালে সংখ্যকে পঠিয়াই কিন্তু তাৰ মাজত আপোনাৰ কাৰোবাক ভাল লাগিছিলে না সেই সময়ছোৱাত মোৰ ক্লাছ 9ত তেনেকুৱা এটা ঘটনা নোহোৱা নহয় এনেকুৱা ল'ৰা এজনক মোতকৈ ছিনিয়ৰ বহুত খেলৰ কাৰণে তাৰপিছত মই যেতিয়া টেবুল টেনিছ প্ৰেক্টিছ কৰিবলৈ যাওঁ তেওঁ ওলাই আহে ফুটবল খেলে তাৰপিছত তেওঁ কোচজনৰ লগতে আহে এই পাৰ হৈ যাওঁতে যে হাঁহি এটা আৰু মাৰোঁ সেইটোৱে সিমানখিনিয়ে মানে তেনেকৈ থাকি গ'ল চকুৰ লগত যে কথা পাতে বুলি যে কয় তেনেকুৱা হৈছে তেনেকুৱা এটা কিবা এটা সেইটো ইনফেচুৱেশ্যন হওক ক্ৰাছ হওক কিবা এটা আৰু এই লাজকুৰীয়া হাঁহি এটাতে পাৰ হৈ গুচিয়ে গ'লগৈ আৰু সেইটোৱে কিবা এটা ভাল লগা ফিলিং নহয় জানো সেইটোৱে ভাল লগা এটা ফিলিং তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলটো তাতে গুচি গ'ল তাৰপিছত আপুনি বম্বেলৈ গুচি গ'ল হায়াৰ ছেকেণ্ডেৰী ইয়াত মই কটনত আছিলোঁ কটনত কৰিলোঁ সেইখিনি সময়ত মই আচলতে এনেই শান্তশিষ্ট আছিলোঁ যদিও পঢ়া শুনা অকণমান ভালেই আছিলোঁ বাৰু কিন্তু তথাপিতো ভিতৰে মই বদমাছ আছিলোঁ অলপ মানে দুষ্টামি বহুত কৰোঁ আমি উৎপাত বহুত কৰোঁ সেইটো স্কুলৰ সময়তো কৰিছিলোঁ কিন্তু ওপৰা ওপৰিকৈ সকলোৱে দেখি ভাবে যে শান্তশিষ্ট পঢ়া শুনাৰ ভাল ছোৱালী এজনী যি কৰে চব চিৰিয়াছলি কৰে কিন্তু ইয়াতো মানে এনেকুৱা আছিলে ঘটনাটো তেতিয়ালৈ মানে হোষ্টেলত বহুত ফ্ৰেণ্ড হৈছে আৰু একেলগে হোষ্টেলটোত প্ৰথম আহি খুব হোমছিক ফিল কৰিছিলোঁ থাকিব নোৱাৰিম কেতিয়াও ঘৰৰ পৰা আঁতৰি এনেকুৱা ফিল হৈছিল কিন্তু লাহে লাহে হোষ্টেলখনত ইমান ভাল লগা হ'ল কটন হোষ্টেলত মানে মই ক'ব পাৰোঁ যে ডেট ৱাজ দ্য বেষ্ট পিৰিয়ড অফ মাই টাইম মাই লাইফ নে ইমান ভাল লাগিছিলে তাৰপিছত আমি কেইজনীমান আছিলোঁ খুব উৎপত্তি আছিলোঁ দুষ্টামি কৰোঁ পঢ়া শুনাও ঠিকে বাকীকেইজনীয়ে খুব বেছি ভালকেই কৰে বাৰু মই কিন্তু সেই পৰীক্ষাৰ সময়লৈ থৈ দিওঁ মানে তেতিয়া উধাই পঢ়োঁ আৰু লাষ্টৰ সময়খিনি মোৰ ৰুমমেটৰ চিন্তা হৈ যায়গৈ মানে এইজনী এইবাৰ ফেইল কৰি ঘূৰিয়ে যাবগৈ নেকি এনেকুৱা হয় চিনিয়ৰ মানে একেবাৰে পৰীক্ষাৰ আগত তেতিয়া দিনে ৰাতিয়ে পঢ়োঁ আৰু তাৰপিছত মোক যেতিয়া গালি পাৰে মই তেতিয়া কি কৰোঁ মোৰ ইক' ষ্টেটছ মেথছ কম্বিনেশ্যন আছিল মই পটককৈ ওপৰতে যিখন বহি পাওঁ সেইখনকে লৈ পেলাই মই এনেকৈ মেলি পেলাই পঢ়ি দেখুৱাওঁ মানে মোৰ ছিনিয়ৰসকলক তেওঁলোকে তাৰপিছত এদিন আহি পেলাই দেখিছে মন কৰিছে তই দেখোন ষ্টেটিষ্টিক্স পঢ়ি আছ ষ্টেটিষ্টিক্স মানে পঢ়ে নেকি মই মানে মেথছৰ বহিখন পালে সেইখনকে খুলি দেখুৱাওঁ মানে মই পঢ়িছোঁ আৰু এনেকৈ দেখুৱাওঁ আৰু যি কি নহওক সেই উৎপাতবোৰ কৰি ফুৰোঁ তাৰপিছত কলেজত গৈ পেলাই মানে কেতিয়াবা ক্লাছ বাংক কৰোঁ নহয় কিছুমান অকণমান ক্লাছ বৰ লাগে বাংক কৰোঁ মেইন বিল্ডিঙৰ আমাৰ মানে বাৰাণ্ডাত বহাটো এটা বহুতৰে চখ আছে বিৰাট চখ আছে সেইটো কটনত মানে এটা ট্ৰেডিশ্যন আছে যিমান ছিনিয়ৰ হৈ আহে বাৰাণ্ডাত বহাটো বাঢ়ি আহে জেনেৰেশ্যনৰে কিন্তু সেই বস্তুটো পাইছে আকৌ গতিকে আমি বাৰাণ্ডাত বহোঁ কেইজনীমান একদম ছায়েন্স বিল্ডিঙৰ মানে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আহি সেইখিনি সময় আমি মিলাই লওঁ বহোঁ সন্মুখত ইফালে আশে পাশে যিমান ল'ৰা বহি থাকে আমি মানে চবকে পাৰিলে চকুৱে জোকাওঁ বা কেনেকুৱা কৰোঁ কৰি আৰু নিজে চবকেতো চিনি নাপাওঁ নিজে নাম দি লওঁ এই দেখিবলৈ আমুকৰ নিচিনা তাৰ নামটো আমুক এনেকৈ দি লওঁ দি লৈ পেলাই সেইটো কিন্তু মোৰ দেই তাৰপিছত আমি কি কৰোঁ লিষ্ট বনাওঁ নিজে মই তাৰ মাজতো মানে এনেকুৱা এটা আমাৰ গোটেইখিনিৰ মাজত আমাৰ গোটেইকেইজনীৰ মাজত ভাগ হয় মানে মই এইটো লৈছোঁ আমাৰ লিষ্ট হয় তেনেকে মই 2 বছৰত মানে মোৰ লিষ্টত 300-350 মান হৈ গৈছিলেগৈ কিন্তু কেতিয়াও প্ৰপ'জেলটোতো যোৱা নাই চাগে লিষ্টতে থাকি গ'ল আৰু এনেকুৱা সেইবোৰে বদমাছি কৰোঁ আৰু সেইবোৰ কৰিয়ে মানে ৰাতি আহি পেলাই আকৌ সেইবোৰ আলোচনাও হয় মানে আজি কোনে কিমানটা বুটলিলি বুটলিব পাৰিছোঁ আৰু ধুনীয়া ল'ৰা দেখিলে এনেও চোৱা যায় বাৰু আৰু এনেও কটন আৰু সন্দিকৈ ছোৱালী কলেজৰ আচলতে ছোৱালীখিনিৰ নামো আছে যে তাৰ সিফালেদি ল'ৰা যেতিয়া মানে ক্ৰছ কৰে তেতিয়া ল'ৰাখিনিয়ে ছোৱালীক জোকাব নালাগে ছোৱালীখিনিয়েহে ল'ৰাখিনিক জোকায় তেনেকুৱা বিভিন্ন সময়ত চৰ্চাও লাভ কৰা দেখিবলৈ পোৱা যায় এতিয়া আহোঁ আপোনাৰ এই সময়ছোৱা যেতিয়া আপুনি বম্বেলৈ গুচি গ'ল অসমখন আপুনি নিশ্চয় আপুনি বহুত মিছ কৰিছে আপুনি কৈছিলে যে আপুনি যেতিয়া হোষ্টেললৈ আহিছে আপুনি যথেষ্ট শংকাত আছিলে কেনেকুৱা লাগিব কি হ'ব কিন্তু আপুনি কৈছে যে আপোনাৰ সেইখিনি সময় আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় সেইটো কটনৰ সময়খিনি যেতিয়া আপুনি হোষ্টেলত আছিলে তাৰপিছত আপুনি যেতিয়া বম্বেলৈ গ'ল তাতে আকৌ নতুন মানুহ একেবাৰে নতুন পৰিৱেশ কাৰণ এয়াতো অসম আমি নিজে মানে অকণমান দূৰ আঁতৰি আহিছোঁ ঘৰৰ পৰা গোলাঘাটৰ পৰা গুৱাহাটী মাত্ৰ আৰু সকলোৰে আমাৰ ডাঙৰ হোৱা মানে আমাৰ যিটো কি কওঁ আপব্ৰিংগিংটো অলমষ্ট একেধৰণৰ আমি ইয়াত অসমত গোটেই সকলো প্ৰায় একেই মিলি থাকিব পাৰোঁ কিন্তু তালৈ গৈ বম্বেলৈ গৈ সম্পূৰ্ণ নতুন ঠাই সম্পূৰ্ণ নতুন সকলোবোৰ নতুন মানে আৰু ইমান ডাঙৰ এখন মহানগৰ মই নিজকে মিলাব পাৰিম নাই সেইটো এটা ভয় আছিল দেউতাই মোক এৰি অহাৰ পিছত মই ইমানেই অকলশৰীয়া অনুভৱ কৰিছিলোঁ মই খুব তেতিয়া মোৰ মানে এইটো স্কুলতো আমাৰ এটা অভ্যাস আছিল মই আৰু মোৰ 2জনী ফ্ৰেণ্ড খুব ভাল ফ্ৰেণ্ড প্ৰিয়ম্বদা আৰু পুনম আমি 3জনীয়ে য'তেই মেগাজিন বা তেতিয়াতো আৰু মেগাজিন বেছিকৈ টিভি চিভিৰটো একো প্ৰচলন নাই মেগাজিনবোৰ ফিল্ম মেগাজিনবোৰত য'তেই ফিল্ম ষ্টাৰবোৰৰ কিবা এড্ৰেছ পাওঁ আমি ফেন লেটাৰ পঠিয়াওঁ আৰু আমি মানে বুৰ্বক আছিলোঁ
যে ফেন লেটাৰৰ ৰিপ্লাইটো আহেতো এখন প্ৰিণ্টেড লেটাৰ আহে তেওঁ ফৰ্থ কামিং কি এনেকুৱা তাৰপিছত থেংক ইউ ফৰ দ্য লেটাৰ ইউ হেভ চেণ্ট এনেকুৱা এইবোৰ দিয়ে দি পেলাই তলত তেওঁৰ অট'গ্ৰাফটো থাকে আৰু লগত এখন ফটোগ্ৰাফ পঠিয়াই সেইখনো পিছফালে অট'গ্ৰাফটো থাকে তো সেয়া মানে আমাৰ কাৰণে ডাঙৰ সম্পত্তি সেইটো ভালে আমি মানে কোনো বাকী নাই ৰা গোবিন্দা চাংকি পাণ্ডে নীল কোনো বাকী এৰা নাই আৰু সকলোকে পঠিয়াওঁ যাকেই পাইছোঁ এড্ৰেছটো তালৈকে পঠিয়াইছোঁ তাৰপিছত সেইটো আমি নাম সলাই পঠিয়াওঁ দেই আৰু এনেকৈ যে সেই ফটোগ্ৰাফখন যে পঠিয়াই নামটো তেওঁৰ চাইনটো থাকে তো আমি ভাবোঁ যে তেওঁ নিজেই এনভেলপত ভৰাই নিজেই পঠিয়াই মানে আমি ভাবোঁ সেইটো ভবা হয় গতিকে তেনেকৈ সেইখিনি সৰু আছিলোঁ তেনেকৈ ভাবি এইটো সেইখিনি আমাৰ ট্ৰেজাৰ আৰু আমি গোটাই থওঁ তো সেই অভ্যাসটো মই আকৌ বম্বেলৈ গৈ আৰম্ভ কৰিলোঁ যে মই ফেন লেটাৰ লিখোঁ কি কৰিম ইমান মানে অকলশৰীয়া লাগে তেতিয়া ফ্ৰেণ্ডবোৰ হওঁতে বহুত অলপ সময়টো লাগে বিভিন্ন ঠাইৰ ছোৱালীবোৰ আহি হোষ্টেলখনত আছে পটককেতো ফ্ৰেণ্ডশ্বিপটো কৰিব নোৱাৰি সকলোৰে বেলেগ ভাষা তাৰপিছত মই কি কৰোঁ ঘৰলৈ মালে এখন কলেজলৈ যাওঁতে এখন চিঠি লৈ যাওঁ সেইখন মই স্পীড পোষ্ট কৰোঁ ৰাস্তাত পোষ্ট অফিচ এটাত আকৌ তাত গৈ পেলাই অফ পিৰিয়ডত মই এখন কেণ্টিনত চিঠি লিখোঁ আৰু ঘূৰি আহোঁতে মই এখন স্পীড পোষ্ট কৰোঁ মানে দিনটোত 2খন মালে চিঠি দিওঁ তাৰ উপৰি বাকী সময়খিনি হোষ্টেলত আহি কি কৰিম মানে ৰাতিটো ইমান বেছি বেয়া লাগে তেতিয়া মই ফেন লেটাৰ লিখা আৰম্ভ কৰিলোঁ জগজিৎ সিং এনেকৈ 35খনমান মই লেটাৰ লিখিছোঁ আৰু সেইখিনি সময়তে মোৰ ক'ৰবাত পঢ়া মনত আছে ইণ্টাৰভিউ এটাত জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটো এড্ৰেছটো মোৰ মনত আছিল আজিও মনত আছে আপোনাৰ আছে এতিয়াতো আৰু এইটো ঘৰৰ এড্ৰেছ আছিল গতিকে মনত আছে তাৰপিছত জুবিন গাৰ্গলৈ এখন ফেন লেটাৰ পঠিয়ালোঁ তেতিয়ালৈকে মই বিশ্বাস কৰিবা বহুত ভালকৈ তেওঁৰ গীত শুনা নাই তেওঁৰ তেতিয়ালৈকে মায়া ওলাই গ'ল জুবিনৰ গানৰ তেওঁ ৰেকৰ্ডিং কৰিবলৈ যাব সেইখিনি সময়লৈকে কেইবাটাও এলবাম ওলাই গ'ল তেতিয়ালৈকে তাৰ আগতেও সপোনৰ সুৰ ঋতু এইবোৰ এলবাম ওলাইছে এইবোৰ বাৰু মানুহে বহুত পিছত জানিছে গতিকে তেতিয়ালৈকে তেওঁ প্ৰতিষ্ঠিত কিন্তু মই ভালকৈ গীতবোৰ শুনা নাই পিছতহে গোটেই এলবামটো শুনিছোঁ তাৰপিছত পঠিয়ালোঁ আৰু সেইটো চাগে ডেষ্টিনি আছিল তেনেকুৱা ভগৱানে লিখি থৈছিল ক'ৰবাত এনেই কি হয় তেওঁ যোৰহাটলৈ যোৱা চিঠিবোৰ ভনীয়েক দুজনীয়ে পাই পেলাই জংকী আৰু পামি তেওঁলোক দুজনীয়ে চিঠিবোৰৰ উত্তৰ দিয়ে কিন্তু জুবিনে এইখন চিঠি পাবলগীয়া আছিল সেই সময়ত তেওঁ ঘৰত আছিল চিঠিখন পালে পাই দেখিছে বম্বেৰ ছোৱালী মই গ'লে কেতিয়াবা লগ কৰিব পাৰিম তাৰপিছত চিঠিৰ উত্তৰ নিজে দিলে তাৰপিছত সেই চুকটোত যিটো মই নিজৰ এড্ৰেছ দি পঠিয়াইছিলোঁ সেই চুকটো ফালি লৈ পেলাই তেওঁ পাৰ্চত লৈ গুৱাহাটীলৈ আহিছে আহি তাৰপিছত তেতিয়া লিখিছেও যে মই অলপতে ৰেকৰ্ডিঙৰ কাৰণে মই মুম্বাইলৈ যাম তেতিয়া আই উইল ডেফিনেটলি মিট ইউ সেইটো লিখিছে মানে এতিয়া মই ভবা নাই আৰু তেনেকৈ চিঠি এখন আহিছে ৰিপ্লাই দিছে তাৰপিছত সেই এড্ৰেছটো লৈ গৈ জুবিনৰ গানৰ তেওঁৰ ৰেকৰ্ডিং হৈ যোৱাৰ পিছত তেওঁ এদিন হোষ্টেললৈ আহিলে লগ কৰিবলৈ মানে বম্বেত তাৰপিছত সেইদিনাখন ভিজিটিং ডে নাছিলে মই কলেজৰ পৰা আহি জিৰাইছোঁ চকুটকু ফুলি আছে আৰু শুইছোঁ তাৰপিছত মোক মাতিলে এনেকৈ অসমৰ পৰা কোনোবা আহিছে ভিজিটৰ মই আহিলোঁ আহি পেলাই দেখিছোঁ হয়নে নহয় এইটো তাৰমানে অকল কেছেটৰ কাভাৰতহে ফটো দেখিছোঁ আৰু বা ক'ৰবাত নিউজ পেপাৰত কেতিয়াবা দেখিছোঁ অকণমান নিজেও আচৰিত হৈছোঁ হয়নে নহয় এনেকুৱা লাগিছে চুলি তুলি দীঘল হয়তো জুবিন গাৰ্গ হ'ব পাৰে হয় বা নহয় তাৰপিছত ওচৰলৈ গৈ মই মাতোঁতে তাৰপিছত ক'লে খুব খাৰাং খাচকৈ কথাবোৰ কয় নহয় কিবা উফৰাই কথা কোৱাৰ নিচিনা তাৰপিছত তুমিয়ে নেকি কৰিমা বোলো মই হয় তাৰপিছত এইবোৰ দেখোন ওচৰত কিবা কিবি ঢেৰ মানুহ আছে দেখোন হোষ্টেলটোৰ ওচৰত মানে এনেকুৱা এটা চাইডে শ্লাম এৰিয়া এটাও আছে মানে বম্বেত য'তে ত'তে শ্লাম থাকেতো তেনেকুৱা আছে তাৰপিছত মই ক'লোঁ আৰু আজিতো ভিজিটিং ডে নহয় ইয়াত বেছি সময় কথা পাতিব নোৱাৰিম হয় নেকি বোলো ঠিক আছে মই অকণমান মুখ চুখ ধুই আহোঁ ফ্ৰেছ হৈ আহোঁ মই ওচৰতে এনেকৈ কফি মানে আছে আৰু সৰু সৰু কেফে কিছুমান আছে তাতে গৈ পেলাই কফি একাপ খাম বাৰু তাৰপিছত ৰৈ আছে মই অকণমান ফ্ৰেছ হৈ আহিলোঁ ওলাই গ'লোঁ গৈ বহিলোঁ কফি একাপ খালোঁ তেতিয়া সেইখিনি সময়তে তেওঁ খুব কথা পাতিছে আৰু ঘৰত কোন কোন আছে কি কৰোঁ মানে ক'ৰবাত মই ফুৰিছোঁ নে নাই বম্বে দেখিছোঁ নে নাই নিজে নিজে কিবা কিবি কথা পাতিছে তাৰপিছত কওঁতে মানে মিউজিক ৰেকৰ্ডিং দেখিছোঁ নে নাই সেইবোৰো সুধিলে মই নাই দেখা কেতিয়া হ'ব মই লৈ যাম কেতিয়াবা ঠিক আছে হ'ব বাৰু তাৰপিছত আৰু কিবা কিবি সুধি আছে এইটো কি বস্তু এনেকুৱা মানে কিছুমান তাৰপিছত এইটো কি বা এইটো বেট তুমি বেটমেন ভাল পোৱা নে নাই বেটটো কিহৰ চিম্বল নাজানো ডেভিল
মানে আপোনাক তাতে গৈ পেলাই তেওঁ বুজাই আছে আৰু এইবোৰ কেফেটেৰিয়াখনৰ ভিতৰত প্ৰথম দিনাই মানে প্ৰথম দিনা চিনাকি হৈ মানুহে এনেকৈ কথা পাতে বুলি মই সেইদিনাহে গম পাইছোঁ তাৰপিছত বুজিলোঁ আৰু যে মানে বৰ বেলেগ ধৰণৰ মানে অলপ খাৰাং খাচ নিজৰ দুনিয়াত থাকে মাজে মাজে ৰিডমবোৰ মুখেদি গাই থাকে নহয় নতুন ছোৱালী এজনী লগ পাইছোঁ বুলি সেইটো মানে ক'ব নোৱাৰে নিজৰ মনলৈ কিবা এটা ৰিডম আহিছে গাই আছে আৰু কেনেকুৱা ধৰণৰ কি গাই আছে এইবোৰ মানে খুব চেল্ফ চফিষ্টিকেটেড আৰু মানুহজন নিজৰ দুনিয়া এখনত থাকে মানে একদম বেলেগ ধৰণে থাকে আৰু তাৰপিছত হ'ল সেইদিনাখন তেনেকৈ তাৰপিছত আকৌ এদিন লগ পালোঁ তাৰপিছত থাৰ্ড ডে মোক ৰেকৰ্ডিং দেখাবলৈ অসমীয়া বহুত মিউজিচিয়ান আছিলে তাত কৈছে তোমাক লগ কৰাই দিম এইখিনি মানুহটো তুমি লগ পোৱা নাই যেতিয়া মানে তুমি হেৰিত থাকিব পাৰিবা আৰু তেওঁলোকৰ টাচত থাকিব পাৰিবা তেওঁ অসমীয়া মানুহ লগ পাই থাকিলে ভাল লাগিব তেতিয়া তেওঁলোকৰ লগত চিনাকি কৰাই দিলে ধ্ৰুৱ ফুকন শাশ্বতী ফুকন যতীন শৰ্মা তেওঁৰ ৱাইফ ৰূপজ্যোতি দেৱী তেনেকৈ কেইবাটাও অসমীয়া পৰিয়ালৰ লগত মিউজিচিয়ান ফেমিলি লগ পালোঁ তাৰপিছত লাহে লাহে ফ্ৰেণ্ডশ্বিপ হ'ল সেই আৰু 1.5 বছৰমান ফ্ৰেণ্ডশ্বিপ এতিয়া বা এইখিনিতে মই ইণ্টাৰাপ্ট কৰিম বুলি ভাবিছিলে কিন্তু তথাপি আপুনি যেটো শেষ কৰিলে মই এইখিনিতে সুধো আপুনি প্ৰথম কথা আপুনি কৈছে যে জুবিন দাই আপোনাক হোষ্টেললৈ লগ কৰিবলৈ গৈছিলে আপুনি কিন্তু এটা নভবা নিচিন্তা কথা যে জুবিন গাৰ্গে আপোনাক লগ কৰিবলৈ যাব আপুনি এগৰাকী ফেন সাধাৰণ ফেন আছিলে সেইখিনি সময়ত আজি নো ডাউট আপুনি এগৰাকী জুবিন পত্নী হেতু আমি মানি লৈছো কিন্তু সেই সময়ছোৱা যেতিয়া আপোনাৰ হোষ্টেলত যোৱাৰ পিছত যেতিয়া জুবিন গাৰ্গে যেতিয়া আপোনাক লগ কৰিবলৈ আহিছিলে যেতিয়া আপুনি দেখিছে যে কেছেটৰ কভাৰত দেখা মানুহজনে এইজন আপুনি গৈ পেলাই নিজকে অকমান আচৰিত ফিল কৰা নাই নে কেনেকুৱা ধৰণৰ সেই এক্সপেৰিয়েন্সটো কেনেকুৱা আছিলে মানে কিবা ভয় লাগিছিলে বোলে ইমান ডাঙৰ এগৰাকী সিঙ্গাৰ মই তেওঁৰ লগত ওলাই যাওঁ নাযাওঁ তেনেকুৱা কিবা এনেকুৱা ফিলিংছ আহিছিলে নে অন্তৰত ওলাই যাওঁ নাযাওঁ মানেতো মাত্ৰ ওচৰতে আৰু একেবাৰে ওচৰতে মই গৈছিলোঁ আৰু মোৰ মানে আচৰিত লাগিছিল আচলতে হয়নে নহয় প্ৰথমটো সেয়া মই কৈছোঁৱে মই অলপ খোকোজাত লাগিছিল হয়নে নহয় তাৰপিছত মই ভাবিছোঁ এনেই ইয়ালৈ আহিলে যেতিয়া ফেন লেটাৰখন পালে সেইমতে চাগে অসমীয়া ছোৱালী এজনী ইয়াত আছে বুলি হয়তো আহিলে মনটোত তেনেকৈ ভাবি ল'লোঁ আৰু তাৰপিছত আৰু ইমানখিনিতো ভবাই নাই যে তেওঁৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ হ'বগৈ সেইখিনি ভবাই নাই তেতিয়া আৰু প্ৰথম দিনা লগ পাই আচলতে এনেকুৱা লাগিলে যে বহুত মোৰ পুৰণা চিনাকি মানে এদিনৰ চিনাকি যেন লগা নাছিলে কথা যেনেকৈ পাতিছিলে তেওঁ গতিকে সেইখিনি হ'ল আৰু ভয় লগা নাছিলে বাৰু কিন্তু অলপ আচৰিত হৈছিলোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ কথা মই কেতিয়াও কোনো ষ্টাৰ বা কোনো এনেকুৱা চেলিব্ৰিটিৰ লাইফ ষ্টাইলটো মই দেখা নাই কিমান ফেন থাকে বা কেনেকুৱা ধৰণৰ হয় এই বস্তুবোৰ মই নাজানিছিলোঁ গতিকে সেইখিনি সময়ত মোৰ কাৰণে ইমানো আচৰিত নাছিলে যে মানুহজন এটা বেলেগ লেভেলত আছে সেইটো মোৰ ইমানকৈ বেছি ফিল হোৱা নাছিল এতিয়া জুবিন দাৰ লগত আপোনাৰ ফ্ৰেণ্ডশ্বিপ হ'ল ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত এই যে বিয়াৰ প্ৰপ'জেলটো সেইটোলেতো ডেফিনেটলি সময় লাগিছে হ'বলা আপোনালোকে দুইটাক বুজিছে প্ৰেম হৈছে প্ৰেম হোৱাৰ পিছতহে বিবাহলৈ গৈছে এই প্ৰপ'জেলটো কোনে কাক দিছিলে আৰু কেনেকৈ হৈছিলে এই ঘটনাটো 1.5 বছৰমান আমাৰ খুব ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল এটা লেভেলৰ মানে ভাল তেতিয়া দুয়োগৰাকী মুম্বাইতে আছিলেতো তেওঁ অহা যোৱা কৰে কাম থাকিলে যায় তাৰপিছত 1.5 মাহমান থাকে তাৰপিছত আকৌ গুচি আহে তেনেকুৱা হয় গতিকে সেই ডিষ্টেঞ্চ মানে ফ্ৰেণ্ডশ্বিপটো তেনেকুৱাই আছিলে যে আমি বহুত লগ নাপাইছিলোঁ কিন্তু যেতিয়া লগ পাওঁ ভালকৈ কথা পাতোঁ তাৰপিছত তেওঁ ঘৰৰ মানুহকো মোৰ কথা কৈছিলেই তেতিয়াতো আৰু ইমান ফোনৰ মানে লেণ্ডলাইনটো আছিলে মোবাইলৰটো ব্যৱহাৰ নাছিলে সেইখিনি সময়ত 90s কথা কৈছোঁ লেট 90s তাৰপিছত তোমাৰ ঘৰৰ মানুহেও মোৰ কথা জানিছিলে তেতিয়া আৰু মোৰ কথা সকলোকে নিজৰ ফ্ৰেণ্ড চাৰ্কেলটোত যিমানখিনি মিউজিচিয়ান আছে বা ফ্ৰেণ্ড চাৰ্কেল সেইখিনি এনেকৈ কৈছিলে যে খুব ভাল ছোৱালী তাই খুব ভাল ছোৱালী আৰু চবেই সেই ভাল ছোৱালীজনী লগ পালে মোক সেইটো কথাই কয় যে এই ভাল ছোৱালীজনী লগ পাবলৈ আমাৰ মন আছিলে তাৰমানে সদায় তেনেকেই কথাটো কয় আৰু সকলোৱে চাগে নিজৰ মনৰ পৰা ভাবিছিলে যে জুবিনে এজনী ভাল ছোৱালী জীৱনত পাওক মানে ষ্টেবল হওক যিহেতু খুব বহেমিয়ান টাইপৰ ল'ৰা এটা গতিকে সি এজনী ভাল ছোৱালী লৈ ছেটল হওক তেনেকুৱা ধৰণৰ কথা এটা ঘৰৰ পৰাও চাগে আৰু লগৰবোৰেও ভাবিছিলে শুভাকাংক্ষীসকলো গতিকে সেই 1.5 বছৰমানৰ সেইখিনি সময়ত মই যাকেই লগ পাইছোঁ পিছলৈ তেওঁৰ কাজিন ফেমিলিৰ মানুহ গৈছিলে বম্বেলৈ যিখিনি সময়ত তেওঁ মোক প্ৰপ'জ কৰিছে সেই সময়খিনিত সেই ফেমিলিটো মানে তেওঁলোকে মোক বহুত হিণ্ট দি আছিলে মানে কিছুমান কথা মই পাতিম দেই আমি পাতিম দেই বৌগৰাকীয়ে মানে বিশেষকৈ মোক কৈ থাকে গল্ডিৰ কথা কিবা কিবি মই গল্ডি জুবিনৰ ঘৰত মতা নামটো গল্ডিৰ কথা আমি পাতিম দেই গৰিমা তুমি এদিন সময় লৈ আহিবাচোন এনেকৈ ভাত খোৱাকৈ আহিবা এনেকৈ বহিম আমি কথা পাতিম তেতিয়া মই ভাবোঁ কিনো কথা পাতিব মইতো কথা তাৰ লগত পাতিয়ে থাকোঁ ঘৰৰ কথাখিনি জানোৱে ভনীয়েকহঁতৰ কথা কয় মাক দেউতাকৰ কথা কয় আৰু বিশেষ কামৰ কথাও কেতিয়াবা দুই এটা কয়
কেনেকুৱা ধৰণে তেতিয়া ফেন ফলোয়িংবোৰৰ কেনেকুৱা ব্যৱহাৰ বা কেনেকুৱা ধৰণে ওচৰলৈ আহিব বিচাৰে সেই কথাবোৰ সাধুৰ নিচিনাকৈ শুনি থাকোঁ মই তথাপিতো মোৰ বিশ্বাস নহয় কোনোবা মানুহে কাৰোবাক ইমান বেছিকৈ বিচাৰি মানে পিছে পিছে লাগিব পাৰে নেকি তেনেকুৱা ধৰণৰ কাৰণ মই নিজে কেতিয়াও তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ যাব পাৰে বুলি নিজেও যোৱা নাই যিহেতু মই সেইকাৰণে কল্পনা কৰিব পৰা নাছিলোঁ ইমান ভালকৈ তাৰপিছত লাহে লাহে কথাবোৰ সেই বৌগৰাকীয়ে এদিন এনেকৈ ক'লে যে তুমি কথা পাতা সোনকালে নিজে কথা পাতা নে তুমি কথা পাতিবা নে আমি পাতিম এনেকুৱা হ'ল মানে জুবিন দাক কৈছে তেনেকৈ মোৰ মুখৰ আগতে মানে আপোনাৰ উপস্থিতিতে হৈছে উপস্থিতি হৈ আছে তাৰপিছত জুবিনে কৈছে যে নালাগে যে মই পাতিম এনেকুৱা যোৱা তেতিয়াহ'লে তোমালোক অকণমান চাদলৈ যোৱা কথা পাতা অকণমান ওলাই যোৱা কথা পাতা হ'ব ৰ'বা পাতিম নহয় এনেকৈ থাকে মানে তাৰপিছত আৰু এদিন সিহঁতি অকণমান আঁতৰি মানে এনেকৈ বেলকনিত কথা পাতিছে জুবিনক মোৰ ওচৰত বহিব দিছে জুবিনে এনেকৈ বহি পেলাই তাৰপিছত আৰু হঠাতে আৰু ময়ো জানো তোমাৰ মনত কি আছে মানে জুবিন দাই আপোনাক কৈছে তোমাৰ মনত কি আছে এনেকৈ পটককৈ কৈ দিলে আৰু মানে আই লাভ ইউ বুলি তাৰপিছত কৈছে হেৰি তোমাৰ মনত কি আছে মই জানো সোনকালে তুমি উত্তৰটো দি দিয়া মানে মই কি ক'ম মই মানে ষ্টাণ্ড বহুত দেৰি যদিও মনত যদিও কথা বতৰা হৈছে কেতিয়াও প্ৰেম সম্পৰ্কে একো কথা বতৰা হোৱাই নাই কিন্তু তথাপিতো মনত এটা ভাৱ আছিলে যে তেওঁ মোৰ প্ৰতি বহুত ভাল ভাৱ আছে মোৰো তেওঁৰ প্ৰতি ভাল ভাৱ আছে আৰু এটাচমেণ্টটো হৈ গৈছিলে কিন্তু এনেকুৱা ধৰণৰ কথা এটা হঠাৎ আহিব বুলিও ভবা নাছিলোঁ তাৰপিছত আহি তেনেকৈ যিহেতু মানুহটো বহুত খাৰাং খাইছে তেনেকেই ক'লে কৈ লৈ পেলাই তাৰপিছত কৈছে সোনকালে কৈ দিয়া আৰু তাৰপৰা কৈছোঁ হ'ব বাৰু ঠিক আছে কিন্তু কথাটো অকল আমাৰ মাজত হ'লেই নহ'ব তাৰমানে এইটো আৰু ঘৰৰ পৰাও ভাবিব লাগিব এতিয়া কৈছে এতিয়াহে শান্তি লাগিছে মানে এতিয়াহে শান্তি লাগিছে ইমান শান্তি এতিয়া মানে তাৰপিছত হ'ব মই লগে লগে আৰু তেওঁলোকক ক'লে পৰিয়ালৰ সেই দাদা বৌ আছিলে তাৰপিছত তেওঁলোকক ক'লে ঠিক আছে আমি এতিয়া ঘৰত খবৰ দিম আৰু ঘৰতো সকলো সাজুৱেই আছে এনেকুৱা মানে কথাটো ক'লে আৰু ভনীয়েকহঁতৰ এক্সাইটমেণ্ট তাৰপিছত লগে লগে চিঠি পত্ৰ গ'লেই তাৰপিছত মোৰ ফটো পঠাব দিলে ফটো পঠাইছে গৈ পেলাই দুইটাকে জুহু বিচলৈ চব একেলগে ওলাই গৈছোঁ গৈ পেলাই জুহু বিচত আমাৰ দুইটাকে ফটো তুলিছে তুলি পেলাই ঘৰলৈ পঠিয়াইছে এইটো কিমান চনৰ কথা সেইটো 96 তাৰপাছত ৰিলেশ্যনশ্বিপত কিমান বছৰ থাকিলে 6 বছৰ 6 years তাৰপাছত বিয়া 2002ত বিয়া আমাৰ এই ৰিলেশ্যনশ্বিপটোত মানুহে বিভিন্নজনে মই কোৱা শুনো যে ৰিলেশ্যনশ্বিপ এটা বোলে বেছি যেতিয়া সময় থাকে তেতিয়া ৰিলেশ্যনশ্বিপটো লাহে 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 তিতা হৈ গৈ থাকে এইটো সঁচা নেকি আপোনাৰ যিহেতু 6 yearsৰ ৰিলেশ্যনশ্বিপ আপুনি নিশ্চয় অভিজ্ঞ আপুনি ক'ব পাৰিব একেবাৰেই নহয় সেইটো নিজৰ বুজাবুজিৰ ওপৰত কথা সকলোৱে কেনেকৈ ৰিলেশ্যনশ্বিপটো নিজে গঢ় দিছে সেইটোৰ ওপৰত কথা আমিতো ইজনে সিজনক বুজিবলৈ বহুত ভালহে হ'ল আমাৰ কাৰণে আৰু মই কওঁ খুব বেছি আচলতে মানুহে স্পেচ নিদিয়াকৈ লাগি থাকিব নালাগে এটা সম্বন্ধ এটা সম্পৰ্ক এতিয়া যেনেকৈ দিনটোত খালান নাই শুলানে নাই এতিয়া কি কৰিছা ক'ত আছা কাৰ লগত আছা ইমান কথা জানি থাকিবলৈ আমাৰ তেতিয়া সুবিধাও নাছিল সুযোগো নাছিল আমাৰ সেই ডিষ্টেঞ্চ মানে ৰিলেশ্যনশ্বিপটো আমি তেনেকেই গঢ় দিব লগা হৈছিল আৰু STD কলত আমাক পইচা লাগিছিল মই যিহেতু হোষ্টেলত ডিষ্টেঞ্চ মানে বা আপুনি যে ক'লে যেটো প্ৰপ'জেল আহিলে বিয়াৰ তাৰ পাছত মানে আপুনি তেতিয়া মুম্বাইতে আছিলে নেকি মই মুম্বাইতে আছোঁ মই তাতে মোৰ গ্ৰেজুৱেশ্যন কৰিছোঁ আপোনালোকৰ ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ তাৰপিছত মই মাষ্টাৰ্ছ কৰিছোঁ তাতে কম্পিউটাৰ কোৰ্চ এটা কৰিছোঁ তাতে মই বিয়া হোৱালৈকে তাতে আছোঁ তাৰপিছত বিয়া হৈ আকৌ বিয়া ঠিক হোৱাৰ ধৰা 2 মাহমান মই ঘৰত আছোঁহি ঠিক হোৱাৰ পিছত তাৰপিছত বিয়াখন হৈছে আকৌ অসমত 2 মাহমান থাকি আমি বম্বেলৈ গৈছোঁ গতিকে মই সেইখিনি সময় মই বম্বেতে থাকিছোঁ বেছিভাগ সময় তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰীৰ পিছত গতিকে সেই আমাৰ ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপে বছৰত আমি খুব বেছি 2বাৰ বা 3বাৰ লগ পাওঁ জুবিন যেতিয়া বম্বেলৈ যায় 2বাৰ হয়তো যায় এমাহ 1.5 মাহ থাকে কেতিয়াবা তাৰ মাজতো মোৰ ক্লাছ থাকে জুবিনৰ কাম থাকে গতিকে লগ পাওঁ তেনেকৈ অলপ সময়ৰ কাৰণে তাৰ মাজতে আমাৰ বুজাবুজি তেনেকেই থাকে বিশ্বাস বুজাবুজি সেইখিনি কথা আপোনাৰ কথাৰ পৰা এটা বস্তু গম পোৱা গৈছে যে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো যথেষ্ট ষ্ট্ৰং
সেইটো এতিয়ালৈকে আছে তাছত থাকক তেনেকে কিন্তু এই যে বা 6 ইয়াৰ্ছৰ ৰিলেশ্যনশ্বিপটো 6 ইয়াৰ্ছৰ ৰিলেশ্যনশ্বিপত যেতিয়া মানুহ বা এটা কাপলে যেতিয়া বেসিক্যালি ডিসটেন্স ৰিলেশ্যনশ্বিপ এটাত থাকে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হয় যেনে ধৰক সৰস্বতী পূজাই আহিলে অসমত খুব চৰ্চিত সৰস্বতী পূজাটোৰ দিনাখন আমাৰ বোলে হোষ্টেলৰ ৰুমমেট খিনিয়ে বয়ফ্ৰেণ্ডৰ লগত ওলাই যাব আমি অকলেনো কি কৰিম তেনেকুৱাকে বহুত কেইজনী আকৌ ৰুমতে থাকিবলগীয়া হয় কাৰণ কোনো লগ নাই গতিকে তেনেকুৱা কেতিয়াবা আপোনাৰ লাইফত এনেকুৱা সময় গৈছে নে যেতিয়া জুবিন দা গুৱাহাটীত থাকে আপুনি তাত থাকে জুবিন দাটো অহা যোৱাহে কৰি থাকে আৰু আপুনি কোৱা ধৰণে যে কবাত এবাৰ দুবাৰহে লগ পায় 6 ইয়াৰ্ছত গতিকে তেনেকুৱা সময়ত কেতিয়াবা এনেকুৱা এবসেন্ট হৈ যোৱা হৈছে নে বোলে আপি আজি কফি একাপ খাবগে যাব লাগে কিন্তু লগে নাই তেনেকে কেতিয়াবা এনেকুৱা অনুমান হৈছে নে আপোনাৰ তেনেকুৱা মোৰ কেতিয়াও হোৱা নাই মানে কেতিয়াবা মিছটো কৰোঁ বহুত সময়ত এনেকুৱা দেখা যায় যে মোৰ লগৰবোৰ নিজৰ বয়ফ্ৰেণ্ডৰ লগত এনেকৈ গৈছে ক'বালৈ গৈছে কিন্তু সেই বস্তুটো মই তেতিয়াও মানে মোৰ ঘৰখনে যিটো মোক আশা কৰি পেলাই তালৈ পঠিয়াইছিলে পঢ়া শুনাৰ কাৰণে সেই বস্তুটো মই মেইনটেইন কৰিব মই জানিছিলোঁ মই যদি সেইটো মেইনটেইন নকৰোঁ তেতিয়াহ'লে মোৰ ৰিলেশ্যনশ্বিপটোত পিছত এটা এনেকুৱা ধৰণৰ বাধা আহিব আৰু মই যদি ভাল নকৰোঁ মোৰ ৰিজাল্ট মই মা দেউতাক কি বুলি ক'ম পিছত এই সম্পৰ্কটোৰ কাৰণে মোৰ পঢ়া শুনা বেয়া হ'ল মোৰ জীৱনটোত বেলেগ এটা জুতি পৰিলে পিছত পিছলে মই যেতিয়া ৰিগ্ৰেট কৰি থাকিব লাগিব তেনেকুৱা কথা সেইবোৰ কথাতকৈ বেছি মই মানে গুৰুত্ব সেইকাৰণে দিয়া নাছিলোঁ যে জুবিনৰ প্ৰেজেন্সটো মোৰ কাষত সদায় আছে তেওঁ সেই ভাল পোৱাটোত মোৰ বিশ্বাস আছে মই সেইটো জানিছিলোঁ গতিকে যেতিয়া মোৰ লগত আছিল আমি ভালকৈ ভৱিষ্যতৰ কথাও পাতিছিলোঁ বৰ্তমানৰ কথাও পাতিছিলোঁ সেই সময়খিনি আমি ভালকৈ কটাইছিলোঁ আৰু আমি জুবিন যেতিয়া একেলগে থাকে তেতিয়া খুব ভাল আমি চিনেমাবোৰ চাবলৈ যাওঁ আৰু মই তেতিয়াহে এইটো বস্তু অভ্যাসটো আগতে ভাবিছিলোঁ যে চিনেমা চাবলৈ হোষ্টেলত থাকিলে চিনেমা চাবলৈ যোৱা এই কামবোৰ খুব ভাল কাম নহয় তেতিয়া এইবোৰ অকণমান ৰেষ্ট্ৰিকশ্যনো থাকে কেতিয়াবা খুব বেছি এখন দুখন চিনেমা তেনেকৈ চাবলৈ যাওঁ কিন্তু সেইখিনি সময়ত মই জুবিনৰ লগত থাকি বুজিছিলোঁ যে ভাল গান শুনাটো ভাল এখন চিনেমা চোৱাটো আৰু সেইটো চৰ্চা কৰি থকাটো জীৱনত অভ্যাস কৰি লোৱাটো সেইটো কিমান এটা ভাল আচলতে কাম সেই বস্তুবোৰ বুজিছিলোঁ বা ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড মুভিজ কেনেকুৱা ধৰণৰ চিনেমা চাব লাগে তাৰ ওপৰত কেনেকৈ আলোচনা কৰিব লাগে আৰু খুব ক্ৰিয়েটিভ আলোচনা হৈছিল যেতিয়া তেওঁলোকৰ বেছিভাগটো মই একেটা চাৰ্কেলৰ মানুহকে লগ পাইছোঁ তেওঁলোকৰ লগত গতিকে যেতিয়া বহিছিল এখন চিনেমাৰ কথা এটা গানৰ কথা সৃষ্টিমূলক কামবোৰৰ কথা যেনেকৈ পাতিছিল সেই বস্তুবোৰ মই আচলতে বহুত শিকিছিলোঁ একদম হেলদি ডিসকাশন আৰু বহি মই যেতিয়া মনে মনে শুনি থাকোঁ তাৰপিছত মই ভাবিলোঁ যে মই নিজেওনো এই বস্তুবোৰত কেলৈ নোসোমাওঁ এনেকৈ চৰ্চাটো কৰোঁতে নিজেও অকণমান সেইটোৰ প্ৰতি ৰাপটো আহিলে তেনেকুৱা ধৰণৰ অভ্যাসবোৰ নিজে গঢ়ি তুলিলোঁ ভাল কিতাপ পঢ়াটো কিতাপ মই আগৰ পৰা পঢ়োঁ কিন্তু কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে বা কেনেকুৱা পঢ়িলে মোৰ নিজে এটা মানসিক খাদ্য মই লাভ কৰিম সেই বস্তুবোৰত বেছি আচলতে মই গুৰুত্ব পাইছিলোঁ সেইকাৰণে সদায় ক'ৰবাত ওলাই যোৱা ফুৰা এই বস্তুবোৰতকৈ আমাৰ জীৱনক গঢ় দি ভেটিটো গঢ়ি লোৱাটো সেইটো দেখিছিলোঁ জুবিনে সেইখিনি সময়ত সেইটোৱে চৰ্চা কৰিছিল বেছিকৈ গতিকে সেইটো ফাউণ্ডেশ্যন চাগে আমাৰ ষ্ট্ৰং হৈ গ'ল আৰু সেইকাৰণে এনেকুৱা কথাবোৰত আমি ইমান বেছি গুৰুত্ব দিব লগা নহ'ল আপুনি বিয়াৰ আগৰ কথা ভালেখিনি কৈছে আমি এতিয়া বিয়াৰ পাছৰ কথালৈ যাম যেহেতু এটা ৰিলেশ্যনশ্বিপত থাকিলে এটা কাপলে বিভিন্ন পৰিকল্পনা কৰে আমি বিয়াৰ পিছত এনেকুৱা এটা টুৰত যাম বা এখন টু ডু লিষ্ট এখন বনোৱা হয় আমি এনে ধৰণৰ কাম কিছুমান কৰিম তেনেকুৱা আপোনালোকৰ কিবা প্লেনিং আছিলে নে বিয়াৰ পিছত কি কৰা হ'ব বা কি নহ'ব জুবিনে মোক তেতিয়া কৈ থাকে বিয়াৰ আগতে সেই গোটেই 6 বছৰত মানে আমি দুটাই খুব ঘূৰিম আৰু তোমাক মানে বহুত ঘূৰাম মোক সেইটো কথা কৈ থাকে আৰু শ্ব'বোৰতো তেওঁ ঘূৰি থাকে তেতিয়া তেওঁ ফুৰি ভাল পায় নতুন ঠাই ভাল পায় নতুন খাদ্য মানে তেওঁ ট্ৰাই কৰি ভাল পায় মোৰো সেইটো চখ আছে তাৰপিছত ঠিকছে আমি চিনেমা চাম তেওঁ ফুটবলত খুব ৰাপ ফুটবল চাম কিন্তু ফুটবল লৈ পেলাই আমাৰ পিছত বিয়াৰ পিছত আকৌ কাজিয়া এটাও হৈছে দেই এবাৰ ৱৰ্ল্ড কাপ লৈ তাৰপিছত তোমাৰ ফুৰাব মোক খুব ফুৰিব আৰু খুব কিন্তু এটা কথা যে বিয়া সেই গোটেই 6 বছৰ তেওঁৰ লগত মই অকলে খুব কমেহে ক'বালৈ গৈ পাইছোঁ মানে তেওঁ যেতিয়া মোক হোষ্টেলতো ধৰা লগ কৰিবলৈ আহিছে কোনোবা নহয় কোনোবা লগত থাকেই আমি চিনেমাখন চাবলৈ যাওঁতেও অকলে দুজনে খুব কম গৈছোঁ সেইটো মানে চাগে আঙুলি মূৰত হিচাপ কৰিব পৰা কেইদিন গৈছোঁ আমি ক'বালৈ ফুৰিবলৈ যোৱাৰ প্লেন হ'লেও সেইটো কাৰোবাৰ লগতে হয় গতিকে আমি বিয়াৰ পিছত হানিমুন যে কৰিবলৈ গৈছোঁ আমাৰ লগত প্ৰায় 26 নে 27 জনমান মানুহ গৈছে হানিমুনত এইটো কাৰো জীৱনত এনেকুৱা হোৱা নাই আমাৰ 4খনমান গাড়ী আৰু ইমান অকণমানি চোৱাৰ পৰা মানে 2.5 বছৰীয়া নহয়
1.5 বছৰ 2 বছৰ তেনেকুৱা কেঁচুৱাৰ পৰা তোমাৰ একদম আৰু জুবিনক ক'ত আছিলে ট্ৰিপটো ক'ত আছিলে সেইটো টাৱাঙলৈ গৈছিলোঁ যিহেতু মানে জংকিৰ সেই দুৰ্ঘটনাটো হ'ল আমাৰ হঠাৎ মানে এটা ডাঙৰ জীৱনলৈ বেলেগ এটা চেঞ্জ আহি গ'লতো সেইকাৰণে যিবোৰ প্লেন কৰি আছিলোঁ সেইমতে গোটেই কথাবোৰ নহ'ল তথাপিতো মোক সেইখিনি অনুভৱ কৰিবলৈ তেওঁলোকে নিদিলে আৰু যেতিয়া জংকিৰ দুৰ্ঘটনাটো হৈছে তেতিয়া বিয়ালে মাত্ৰ আমাৰ এমাহো নাই গতিকে সেইখিনি সময়ত সকলোৱে কথা পাতিছিলে যে বিয়াখন কি কৰা যায় এনেকুৱা ঘটনা হ'লেতো ঘৰত সাধাৰণতে বিয়া বাৰু পতা নহয় কিন্তু দেউতাই তেতিয়া একেমুখে ক'লে মোৰ শহুৰ দেউতাই যে এইখিনি সময়তে যদি গল্ডিক বাবাক যদি লগটো নিদিওঁ সি ইমান বেছি ভাগি পৰিছে ভণ্টি অনবৰতে চাৰ নিচিনাকৈ আছিলে এইটো জংকি আৰু তাৰপিছত জয়ন্ত যিজন বেষ্ট ফ্ৰেণ্ড তাৰ ঢুকাইছে সেইটো দুৰ্ঘটনাতে জয়ন্ত মানে কেনেকৈ ক'ম মানে জুবিনৰ অনবৰতে লগত দুখন সোঁহাত বাওঁহাত নিচিনা জংকি আৰু জয়ন্ত দুইটা তেনেকুৱা কোম্পানী তাৰ জীৱনৰ পৰা হঠাৎ এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা আহিছে এইখিনি সময়ত যদি বাবাক কোম্পানী এটা দিব নোৱাৰোঁ বা এইখিনি সময়তে যদি গৰিমা নাহে ঘৰখনলৈ তেতিয়াহ'লে কি লাভ হ'ব পিছত বিয়াখন পাতি ধুমধামেৰে এইখিনি সময়ত গৰিমাক লাগে যেনেকেই নহওক সৰুকৈ হওক ডাঙৰকৈ হওক নিয়মটো কৰি আমি বিয়াখন পাতিম আৰু গৰিমাক ঘৰলৈ আনিব লাগে আমাৰ মা দেউতাকো তেনেকেই ক'লে মা দেউতায়ো একো কথাত আপত্তি কৰিবলগীয়া নাই কাৰণ সেইখিনি সময়ত জুবিনৰ কাষত মই থাকিব লাগিবই গতিকে তেনেকৈ আহিলোঁ কথাবোৰ আমাৰ বহুত সলনি হ'ল তেতিয়া জুবিনে তেতিয়া অনবৰতে ৰাতিও সপোন শুবই নোৱাৰে মানে চকু জপাবই নোৱাৰে সপোন দেখি থাকে নৱগ্ৰহত গৈ বহি থাকে দুইটাকে মাতি তেনেকুৱাবোৰ সময় পাৰ হৈছে যি কি নহওক মোক ইমান বেছি তথাপিতো অনুভৱ কৰিবলৈ দিয়া নাই টাৱাঙৰ ট্ৰিপটোকে মানে ওচৰতে যিহেতু সেইটো প্লেন কৰা হ'ল প্লেন কৰোঁতে আৰু তাৰপিছত সিটোকে চব আৰু 26 গৰাকী কিমান দিনৰ প্লেন আছিলে সেইটো আমি 6 দিনৰ কাৰণে গৈছিলোঁ এসপ্তাহ আৰু এনেকৈ ছুটি আপোনালোকে চাগে ফাৰ্ষ্ট কাপল হ'ব নেকি যোনে হানিমুনত 26 গৰাকী লোক একেলগে লগত ৱৰ্ল্ড ৰেকৰ্ড হ'ব এইটো আৰু আজিলৈকে তেনেকৈ অকলে আমি দুজনেই তাৰ পিছৰ পৰা ফুৰিবলৈ ক'ৰবাত যে গৈছোঁ বেলেগকৈ কিবা এটা ট্ৰিপ প্লেন কৰিছোঁ কেতিয়াও হোৱা নাই অকলে মানে টাৱাঙৰ পিছত আপোনালোকে কোনো ট্ৰিপত যোৱা নাই আজিলৈকে নহয় যিমান গৈছোঁ আমাৰ লগত কোনোবা নহয় কোনোবা থাকিবই অকলশৰীয়া যিটো কোৱালিটি টাইম স্পেণ্ডিং বুলি কয় সেইটো তাৰমানে হোৱা নাই সেইটোৱে আমাৰ কোৱালিটি টাইম যেতিয়া সকলো লগত থাকে এবাৰ মানে কি হ'ল তোমাৰ কলকাতাত এতিয়া জি বাংলা জুবিনৰ ইয়াৰলি পিছত দেই 2007-8 মানৰ কথা হ'ব সেইটো জি বাংলাৰ শ্ব' এটা চলি আছে সাৰেগামা লিটল চেম্প তাত জুবিনে জাজ কৰি আছে তাত হঠাৎ কলকাতাত কিবা বন্ধ হ'ল কিবা কাৰফিউ দিলে তেনেকুৱা বন্ধ হ'ল মানে নেক্সট 4 দিনমান বন্ধ থাকিব আৰু প্ৰগ্ৰেম শ্বুটিং নহয় 4-5 দিন তাৰপৰা সিহঁতি ঠিক কৰিলে যে 4-5 দিন যিহেতু ব্ৰেকটোৱে হ'ব আমি আৰু 10 দিনমানৰ পিছতহে শ্বুটিং কৰিম তো আমি জুবিনে লগে লগে মেনেজাৰক ফোন কৰিলে তাৰপিছত মোক ফোন কৰি ক'লে আমি ইয়াৰ পৰা যাওঁ তই হেৰি কৰচোন এই ছিকিম দাৰ্জিলিং ফালে বুকিং এটা কৰি দে তাৰপিছত হয় নেকি কোন যাব মই আৰু বৌ যাম ময়ো তাৰমানে মই শুনিছোঁ নে কি শুনিছোঁ ঠিকেই শুনিছোঁ নে মই ভাবিছোঁ দেই তাৰপিছত মই তাৰপিছত ভাবি আছোঁ আৰু পিছৰখিনি আহিব আৰু কোন যাব কথাটো কাৰোবাক সুধিম প্ৰায়ৰটো আপুনি কিন্তু পিছত আকৌ মানুহ যাব মইতো কেতিয়াও যোৱা নাই ন অকলে মই সেইকাৰণে কল্পনাও কৰিব পৰা নাই যে মই আৰু বৌ অকল দুটা তাতেই শেষ হ'ল নেকি মানে যোৱা মানুহকেইটা ফুল ষ্টপ তাতেই হ'ল নে আৰু কোন আছে তাৰ মই ভাবি আছোঁ ইয়াৰ পিছত কোনোবা আহিব তেতিয়ালৈকে নাই কোৱা তাৰপিছত মই ক'লে ঠিক আছে আৰু কি আৰু আমি দুটাই তাৰপিছত ঠিক আছে বুলি সি ফোনটো থৈ পেলাই লগে লগে মোক ফোন কৰিছে বৌ আজি মই ঠিকেই শুনিলোঁ নে কি হ'ল মানে অকল আপুনি আৰু জুবিন দা যাব বোলে বোলো তাকে ভাবি আছোঁ মই ইয়াৰ পিছত আৰু কোন আহে তই অলপ দেৰি ৰৈ দে অকল এতিয়া বুকিংটো নকৰিবি মানে কৈছে ৰ'ব মই হোটেলত এটা ৰুম বুক কৰোঁ আৰু ফ্লাইট বুক কৰি লওঁ তাৰপিছত যি আহে আৰু পিছত দেখা যাব কিন্তু নাই সেইবাৰ আমি দুটাই গৈছিলোঁ সেয়াই মানে প্ৰথমবাৰ একদম মনত ৰাখিবলগীয়া একমাত্ৰ ট্ৰিপ দাৰ্জিলিং আৰু ছিকিম কিন্তু গৈ মই নিজে অনুভৱ কৰিলোঁ যে আমি দুটাই অকল থাকিলে মানে অলপ বৰ হওঁ মানে বহুত কথা পাতিবলগীয়া কথা পাতি থাকোঁ কিবা কিবি কৰি থাকোঁ ক'ৰবালৈ গৈও থাকোঁ কিন্তু তথাপিতো সকলোৰে এবচেঞ্চটো আমাৰ চাৰিওফালে মানে সেইটোতে আমি অভ্যস্ত হৈ গৈছোঁ ন এতিয়া মানে এইটো মিছ কৰোঁ তাৰপিছত আকৌ যেতিয়া
যিবোৰ ফৰেইন টুৰ ট্ৰিপ ল'ব লগা হৈছে সেইবোৰত ধৰা এই জাৰ্ণিটো অকল ফ্লাইটখনত যোৱাটো অহাটো সেয়া আমি দুটাই কৰোঁ কিন্তু তাত গৈও আমাৰ মানুহ থাকে লগ পাবই লগা হয় লগ থাকে আমাৰ বা বিয়াৰ পিছৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বিভিন্ন ছ'চিয়েল মিডিয়াতো আপোনালোক যথেষ্ট সৰব আপোনালোকে ফটোজ দি থাকে তেনেকৈ জুবিনদাৰ আটাইতকৈ ভাল লগা কামটো কি ঘৰত কিবা কাম চাম কৰে নে আপুনিয়ে সকলো কৰিব লাগে বনাই মেলি আপুনিয়ে খুৱাই নে বনোৱাটো মানুহো আছে ময়ো সময় পালে বনাওঁ ভাল পাওঁ ৰান্ধি ভাল পাওঁ জুবিনেও ৰান্ধি ভাল পায় কৰি থাকে কিবা কিবি যেতিয়াই সময় পায় মন যায় যেতিয়া তেতিয়া প্ৰথমতে পাকঘৰৰ পৰা সকলোকে উলিয়াব মই আজি নিজে কৰিম তাৰপিছত কোনোবা এটাক মাতিব ঘৰত ল'ৰা দুটা থাকে এটাক মাতিব এই পিঁয়াজখিনি এনেকৈ কাটি দেচোন এনেকুৱা কৰি দে তেনেকুৱা কৰি দে সেইখিনি কৰি দিলে তাৰপিছত আকৌ কিবা এটা হ'ল তে কেৰাহীটো পাতি এইখিনি এনেকৈ মুচি দে এইটো চাফা কৰি দে এইটো কৰি দে মানে আল্টিমেটলি গৈ গৈ এটা এটাকৈ গোটেইখিনিয়ে সোমাবগৈ লাগে পাকঘৰ আৰু তেওঁ কৰে আৰু কিবা কিবি কৰে সেইটো আগৰ পৰাই কৰি পেলাই আৰু আজব ধৰণৰ ৰেচিপি মানে কোনো ধৰণৰ একো ফ'ল' নকৰে কোনো ধৰণৰ গ্ৰামাৰ ক'তো নাই তেওঁৰ জীৱনটোত গতিকে কুকিঙতো নাই মানে তেওঁ কালিনৰী স্কিল যেতিয়া দেখুৱাব লগা হয় সন্মুখত যি পায় তাকে তাকে দি দিয়ে এবাৰ তেনেকৈ তোমাৰ পৰ্ক বনাবলৈ ল'লে তাৰপিছত পৰ্ক বনাবলৈ লৈ পেলাই মই বেলেগ ধৰণে বনাম এতিয়া বেলেগটো কি বনাব দেখিলে সন্মুখত ডাঙৰ ডাঙৰ আমলখি আনি থোৱা আছিলে যে আমলখি দি পৰ্ক বনাই চাওঁ কোনেওতো বনোৱা নাই ভালেই লাগিব চাগে ভাল হ'ব হেল্ডি হ'ব বনাইছে আৰু নিজে থেতালি ল'লে আমলখি দিলে তাৰপিছত দেখিলে গুড় দিলে অকণমান মিঠা মিঠা হ'ব গুড় আমলখি আৰু গুড় তাতে জ্বলা চলা অলপমান দি পেলাই আৰু সেয়া ৰান্ধিলে তাৰপিছত আনেতো ক'বই নালাগে প্ৰথমতে নিজে খাই মানে ইমান ভাল হৈছে মানে নিজকে খুব কমপ্লিমেণ্ট কৰে তাৰপিছত ঠিকেই বাৰু ভালেই হ'ল সেইটো একদম বেলেগ ধৰণৰ এটা ৰেচিপি হ'ল তাৰপিছত তোমাৰ আৰু তুমি শুনিয়ে থাকিবা চাগে তেওঁ ৰবাব টেঙাৰ পাত দি পেলাই চিকেন বনায় তাৰপিছত তেনেকুৱা বস্তুবোৰ ফ্লেভাৰবোৰ সেইবোৰ মানে সঁচাকৈও বেলেগ এটা ফ্লেভাৰ হয় যিবোৰ ঠাই ফ্লেভাৰ নিচিনা এনেকুৱা বস্তু আহি যায় ফ্লেভাৰ কিছুমান ভালেই হয় আল্টিমেটলি খাবলৈ কিন্তু বা এক্সপেৰিমেণ্টটো ঠিক আছে বাৰু কিন্তু এক্সপেৰিমেণ্টততো আপুনিও থাকে গতিকে কেতিয়াবা এনেকুৱা কিবা বেয়া ডিছ ট্ৰাই কৰি পাইছেনে যে জুবিন দাই বনাইছে এইটো খাব পৰা নাই মানে এক্সপেৰিমেণ্টত কিবা বেয়া ওলাইছে নাই বেয়া ওলোৱা নাই এতিয়ালৈকে ভালেই ওলায় তাৰপিছত তোমাক আৰু দুটামান ইণ্টাৰেষ্টিং কথা ক'ব লাগিব এবাৰ তাৰপিছত তেনেকৈ ভাবিলে যে সেইদিনা তেওঁ মানে ডেজাৰ্টটোহে বনাব অকল ভেনিলা আইচক্ৰীম আনি আইচক্ৰীমটো আকৌ ভালকৈ ফ্ৰিজত থৈ তাৰ লগত বেলেগকৈ আকৌ হুইপ ক্ৰীম অলপ দিলে মিলাই তাৰপিছত ইয়াৰ লগত জলকীয়া কাটি চাওঁ কি হয় সৰু সৰুকৈ জলকীয়া কাটি আইচক্ৰীমৰ লগত মিলাই সেইটো থ'লে অকণমান মৌ দি দিলে ওপৰত দি পেলাই মানে জ্বলাটো কাটিব মৌৱে সেইখিনি ফ্ৰিজত থৈ তাৰপিছত উলিয়াই দিলে সেইটো চিলি আইচক্ৰীম আচ্ছা তাৰপিছত আমিতো প্ৰথমতে বাৰু ঠিক আছে চিলি আইচক্ৰীম এইটো নতুন কনচেপ্ট চবেই আৰু জলকীয়াখিনি উলিয়াই আমি খালোঁ কিন্তু তাৰপিছতে আমি এদিন বম্বেত এনেকৈ মানে অলপ দূৰলৈ কেতিয়াবা যাওঁ আমি খাবলৈ ওলাই যাওঁ কোনোবা অসমৰ পৰা গ'লেই আমি তেনেকৈ যোৱা হয় আৰু দাৰা সিং যে এক্টৰ পুৰণা এক্টৰ তেওঁৰ এখন ধাবা আছিলে বহুত দূৰত আৰু মীৰা ৰোড তেনেকৈ আমি আন্ধেৰিৰ পৰা গৈছোঁ গৈ তাত দেখিছোঁ চিলি আইচক্ৰীমটো আছেই আৰু তাৰপিছত আৰু বহুত ঠাইত দেখিলোঁ মেনিউত চিলি আইচক্ৰীমটো ইনক্লুডেড কৈছে তোমালোকে এতিয়াহে খাইছা এইবোৰ বস্তু মই বহুত আগতে ভাবোঁ মই কিমান প্ৰগ্ৰেছিভ তাৰপিছত আৰু এদিন মোৰ ঘৰত মানে বহুত মাউথ ফ্ৰেছনাৰ আনি থোৱা আছিলে বেলেগ বেলেগ ফ্লেভাৰ মাউথ ফ্ৰেছনাৰ এনেকৈ ক'লে যে শাশ্বতী বাহঁতক ভাত খাবলৈ মাতিছে সেইদিনাখন দেই এনেকৈ আমি গোটেইবোৰে লগ হৈ খাই থাকোঁ তেওঁলোকক ভাত খাব মাতি পেলাই সেইদিনাখন মানে বাৰে বাৰে কৈ আছে তোমালোকে ডেজাৰ্টটো খাই যাবা দেই সেইদিনা আইচক্ৰীম বনাইছে বাটাৰ স্কচ চকলেট অলপ তাৰপিছত ভেনিলা চব মিক্স কৰি পেলাই তাৰ লগত আকৌ সেই বেলেগ বেলেগ মাউথ ফ্ৰেছনাৰবোৰ যে সেইবোৰ মিক্স কৰি পেলাই থৈ দিছে তাৰপিছত কৈছে এইটো খালে মানে আইচক্ৰীমৰ ডেজাৰ্টো খোৱা হ'ল মাউথ ফ্ৰেছনাৰো খোৱা হ'ল মানে মুহুদি কৰি একেলগে যাব পাৰিব এক্সপেৰিমেণ্ট মানে এটা এক্সেপশ্যনেল লেভেলৰ এক্সপেৰিমেণ্ট আৰু এইবোৰ সেয়া জুবিন গাৰ্গ মানে বিয়া হ'ল বিয়া পতাৰ পিছত বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট চলি থাকে বুজি পালোঁ কিন্তু কেতিয়াবা এই যে আমি যে ভৱিষ্যত পৰিকল্পনাবোৰ যে কৰোঁ আমাৰ ইয়াতে যেতিয়া সংসাৰ এখন যেতিয়া হয় কথাটোহে কৈছোঁ আমিও শুনিবলৈহে পাওঁ মইতো বিয়া হোৱাই নাই বাৰু মই ইমান নাজানো আপোনালোক কিন্তু অভিজ্ঞ ভাল পালে ৰিলেশ্যনশ্বিপ এটাত থাকিলে তাৰপিছত বিয়ালৈ গ'ল এই বিয়া পতাৰ পিছত কিন্তু বিভিন্নজনে কয় যে বিভিন্ন সমস্যাই দেখা দিয়ে কাৰণ ৰিলেশ্যনশ্বিপত থকাৰ নিচিনা বিয়া পতাৰ পিছত নহয় কেতিয়াবা অনুভৱ কৰিছেনে তেনেকুৱা কিবা এবচেণ্ট সমস্যা চোৱা সৰু সুৰা কিবা কিবি আহিয়ে থাকে সৰু ডাঙৰ সৰু বুলিয়ে মই অকল নকওঁ সৰু ডাঙৰ বহুত কিবা কিবি আহি থাকে কিন্তু সেইখিনি কেনেকৈ ফেচ কৰিছা কেনেকৈ লৈছা
আৰু তাৰপিছত তাৰ মানে সংবিধানটো কেনেকৈ উলিয়াব পাৰিছা সেইটো সকলোৰে নিজৰ ওপৰত ডিপেণ্ড কৰে কেতিয়াবা এনেকুৱা সমস্যাবোৰ কেতিয়াবা কাৰোবাৰ কাৰণে বহুত বেছি ডাঙৰ হৈ যায় কিন্তু আৰু সেইটোৱে মানে বহুত এক্সট্ৰিম লেভেললৈকে গুচি যায় কেতিয়াবা কিন্তু এনেকুৱাও ডাঙৰ নহয় যে কোনো সমস্যাৰ সমাধান নাথাকে গতিকে সেই সমাধানৰ পথটো উলিয়াব নিজে জানিব লাগিব আমাৰ ক্ষেত্ৰতো তেনেকুৱা সমস্যা কেতিয়াবা নহা নহয় আজি 18-19 বছৰ পাহৰিয়ে গৈছোগে বহুত কথা আহি থাকে মাজে মাজে নিজৰ কাৰণেও হয় আনৰ কাৰণেও হয় বেছিভাগ আমাৰ জীৱনত যেনিবা আনৰ কাৰণে হয় বহুত অন্য ব্যক্তিৰ উপস্থিতি আহি যায় তেনেকুৱা আৰু জুবিনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সকলোকে তৎক্ষণাত বিশ্বাস কৰি লোৱাটো সেইটোৱে আমাৰ জীৱনত বহুতখিনি খেলিমেলি কেতিয়াবা কেতিয়াবা আনিছে আৰু তেনেকৈ নিজে কেতিয়াবা বেয়া চিটুৱেশ্যনৰ সন্মুখীন হয় ঠগ খায় কেতিয়াবা বহুত ভাল মানুহ আমি লগ পাইছোঁ জীৱনত যিয়ে আমাক বহুত কথা শিকাই গৈছে বা এতিয়াও আমাৰ সতে আছে তেনেকুৱা এক্সপিৰিয়েঞ্চো বহুত হৈছে গতিকে ভাল বেয়াৰ মাজতে বস্তুবোৰ চলি গৈ আছে আৰু ধুনীয়াকৈ আমি সমাধান উলিয়াই গৈ আছোঁ আৰু সেইটো এটা কথা যে মানুহে কেতিয়াও কিবা এটা সমস্যা আহিলে বা কিবা এটা অকণমান খুঁত আহিলে বা বেয়া হ'লে সেই বস্তুটো বেয়াই হৈ গৈছে বুলি ভাবিব নালাগে কেতিয়াও মই কওঁ যে আমি উই আৰ অল্ড স্কুল পিপল ডেটছ ৱাই উই বিলিভ ইন ৰিপেয়াৰিং আমি বস্তুটো ডিছকাৰ্ড নকৰোঁ বা ৰিইউজ কৰিবলৈ যিমানখিনি পাৰি চেষ্টা কৰোঁ সকলো বস্তু আৰু তাক ৰিচাইকেল কৰিব পাৰি যেনেকৈ হওক ভাল কৰি ল'ব পাৰি গতিকে সেই কথাটোত আমি বিশ্বাস কৰোঁ আৰু সেইটোৱে কথা আচলতে যিমান যি নহওক কেতিয়াবা ডাঙৰ সমস্যা আহি যায় কিন্তু সেইবোৰ কেনেকৈ ঠিক কৰি ল'ব পাৰি সেইটোৰ ওপৰত কথা আৰু জীৱনত যিমান পজিটিভ হ'ব পাৰি নহয় সিমান কথাবোৰ ভাল জুবিনৰ লগত সেইটোৱে ভাল জুবিনে কেতিয়াও পেনিক নকৰে মই জীৱনত ইমান ভাল কথা এটা জুবিনৰ পৰা শিকিছোঁ যে তেওঁ সদায় পজিটিভ যি বস্তু আহক যেনেকৈ আহক যিমান ডাঙৰ মানে দুৰ্ঘটনা আহিছে জীৱনটোলৈ তেওঁৰ বহুত আহিছে খেলি মেলি বহুত হৈছে জীৱনটোৱে বহুত নিছেও যেনেকৈ যিমান দিছে দুখ বহুত পাইছে কিন্তু সেই কথাটোৱে তেওঁ আকৌ সৃষ্টি এটাৰে সেই বস্তুটোৰ সন্মুখীন হৈছে মা ঢুকোৱাৰ পিছত এটা গান বুলি নকওঁ পাখিটো হ'ল পাখি এলবামটোৱে গোটেইটো হ'ল গতিকে সেই নিজৰ সৃষ্টিৰ মাজেৰে নিজৰ যিমানখিনি ভিতৰত দুখ আছে বা ক্ষোভ আছে বা যি আছে সকলো উলিয়াই তেওঁ দিব পাৰিছে জীৱনটো তেনেকৈ সন্মুখীন হৈছে একদম সৰু কথা চাবলৈ হ'লে ফ্লাইট মিছ হোৱা কথাটো জুবিনৰ চাগে আজিলৈকে 50 বাৰমান ফ্লাইট মিছ হৈছে মই যিমান পেনিক কৰোঁ ব'লা যাব লাগে আমুকত যাম ৰ'বা কি হ'ব এনেকুৱা মানে কোনো দৌৰা দৌৰি নাই কেতিয়াও পেনিক নকৰিলে আৰু সেইটো কথা মই আজিকালি কাৰণে ষ্টেবল হৈ গ'লোঁ মানে থাকি থাকি অভ্যাস হৈ গ'ল মই শিকিলোঁ সেইটো বস্তু যে তুমি হুৰা হুৰি কৰি ইমান পেনিক কৰি জীৱনটোত খুব বেছি কি কওঁ মানে খেলি মেলিবোৰ লৈ পেলাই একো লাভ নাই আচলতে যিমান সহজভাৱে তুমি ল'ব পাৰা জীৱনটো সিমান সহজ হৈ ধুনীয়া হৈ গৈ থাকে বা এইখিনিতে পুনৰ এটা প্ৰশ্নলৈ আহিম একেবাৰে শেষ প্ৰশ্ন অনুষ্ঠানৰ যেটো সময়ও হৈ আছে শেষ কৰিব লাগিব প্ৰেমৰ যে আমি যে কওঁ যে কিছু সংখ্যক লোক প্ৰেমত সফল হয় কিছু সংখ্যক লোক প্ৰেমত বিফল হোৱা দেখিবলৈ পোৱা যায় বিভিন্নজনে প্ৰেমত বিফলতা লাভ কৰি বিভিন্নজনে চৰমপন্থা বাছি লয় আত্মহত্যাৰ দৰে পথো বাছি লয় আপুনি কি ভাবে প্ৰেমৰ যি সফলতা সেই সফলতাৰ যদি সংজ্ঞা দিবলৈ হয় আপুনি কি বুলি ক'ব আৰু যদি বিফলতাৰ সংজ্ঞা দিবলৈ হয় আপুনি কি বুলি ক'ব সফলতা বিফলতাবোৰ নিজে কেনেকৈ লৈছে সেইটোৱে মই আগতে যেনেকৈ কৈছোঁ জীৱনটো কেনেকৈ সন্মুখীন হৈছে সেইটোৱে ডাঙৰ কথা কেতিয়াবা দুইজন খুব বেছি কম্পেটিবল হয় কেতিয়াবা সেই কম্পেটিবিলিটি নাথাকে সাধাৰণতে নাথাকে দুটা বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা দুটা বেলেগ ফেমিলিৰ পৰা দুটা বেলেগ আপব্ৰিংগিং মানে তোমাৰ কি কওঁ এটমছফিয়াৰৰ পৰা অহা মানুহ গতিকে দুজন মানুহৰ মাজত কনফ্লিক্ট কিবা কিবি থাকিবই বা অলপ বেলেগ কিবা কিবি থাকিবই সেই বস্তুখিনি কেনেকৈ সেইটো কম্প্ৰমাইজ বুলি নকওঁ সেইটো আণ্ডাৰষ্টেণ্ডিং হয়তো বুজাবুজি কেনেকৈ সেইটো মিলাই লৈছে সেইটোৰ ওপৰত কথা গতিকে সেইখিনি যদি কৰিব পাৰি বুজাবুজিৰে আগবাঢ়িব পাৰি তেতিয়াহ'লে যাত্ৰা দীঘলীয়া হ'ব শেষলৈকে থাকিব আৰু যদি কিছুমানে ভাবি লয় যে নাই মই এইখিনি নোৱাৰোঁ আৰু যদি নোৱাৰোঁ বুলি ভাবে তেতিয়াহ'লে তাক বহুত বেছিকৈ টানি থকাৰো কোনো প্ৰয়োজন আচলতে নাই যদি ভাবে যে মই চেষ্টা কৰি চাব লাগে চেষ্টা নকৰাকৈ এৰি দিব নালাগে কেতিয়াও কিন্তু ভাবে যদি দেখে যে নাই ইয়াৰ পৰা একো লাভেই নহয় মোৰ সকলোখিনি বেয়া হৈছে সেইখিনিতে এৰি দিব লাগে নতুনকৈ আৰম্ভ কৰিব লাগে শেষ বুলিলে কেতিয়াও শেষ নহয় জুবিনৰ এটা কবিতা আছে আকৌ আৰম্ভ হয় গতিকে জীৱনটো আৰম্ভ কৰিবলৈ সেইটো ভগৱানেই হওক সময়ে হওক সদায় সুযোগ দিয়ে আৰু নিজৰ মাজত সেইখিনি শক্তি থাকে
মানুহে কৰিব পাৰে, ৰিবিল্ড কৰিব পৰা। কিন্তু নকৰোঁ বুলি কিছুমানে যেতিয়া এৰি দিয়ে সেইটোৱে সেই চৰমপন্থাটো বাছি লয়। কিন্তু সেই চৰমপন্থাটোলৈ কেতিয়াও যাব নালাগে। মানুহে নিজক সদায় সুযোগ দিব লাগে, সদায় সেইখিনি সন্মুখীন হোৱাৰ শক্তিটো নিজৰ মাজত গঢ় দিব লাগে। বৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি। আজিৰ অনুষ্ঠানটো যথেষ্ট আমাৰ বিশেষ আছিল বুলিয়ে ক'ব লাগিব, কিয়নো আপোনাৰ জীৱনৰ কেতিয়াও হয়তো নজনা কথা মানুহে আজি গম পাইছে। কেতিয়া প্ৰেম হৈছিলে, কেতিয়া কেনেকৈ ল'ৰা বুটলা পৰ্ব চলিছিলে, সেই বিষয়ে আপুনি ইতিমধ্যে ক'লে। কিন্তু ইমান ব্যস্ততাৰ মাজতো আজি আমাৰ অনুষ্ঠানত আহি আপুনি উপস্থিত হৈছে, তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। মোৰ খুব ভাল লাগিল। আৰু ঈশান নিউজলৈ মই প্ৰথম আহিছোঁ আচলতে, আৰু তোমাৰ লগতো খুব ভাল লাগিল কথা পাতি। মই কথাই ন অলপ বেছি কওঁ বুলি মানে জানে বহুতে, গতিকে কথা তোমাক বেছি ক'বলৈ দিলোঁ নে মই নিজে বেছিকৈ ক'লোঁ নাজানো, কিন্তু যিয়ে হওক ভাল লাগিলে কথা পাতি, ভাল লাগিলে। বহুত বহুত ধন্যবাদ বা। আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আপুনি আকৌ এনেকৈ ভাল ভাল কাম কৰি যাওক, ফেশ্বনৰ নতুন নতুন আপুনি কালেকশ্যন আনক, আৰু আমি পিন্ধিম এইবোৰ। আৰু ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানটিৰ পৰা মই হাৰিদ্ৰ হাজৰিকা বিদায় লৈছোঁ। পুনৰ